Welcome to my channel Joy Journey Vlogs. Yes, আপোনালোকে তো আপোনালোকৰ মৰম আশীৰ্বাদৰ ফলত আমি আহি গৌৰীকুণ্ড পালোহি আৰু ইয়াৰ পৰা মানে খোজকাঢ়ি যাব লাগিব 22 কিলোমিটাৰ তো চাই থাকিব দেখুৱাই আছোঁ আগলৈ তো আপোনালোকক দেখুৱাব পাই মই মানে খুশি মানে কি ক'ম আৰু সেয়া দেখিছে আপোনালোকে আগ চাইডে মই দেখুৱাই আছোঁ আপোনালোকক স্ক্ৰীনত যে সেয়া আপোনাৰ গৌৰীকুণ্ডৰ যি গৰম পানী তো সেয়া গৰম পানীত সকলোৱে গা ধুই আছে তো আগলৈ চাই থাকিব দেখুৱাই আছোঁ এয়া দেখিছে আপোনালোকে এয়া পানী ডাইৰেক্ট খাব পাৰি মানে একদম বিৰাট চাফা মানে তো এনেকৈ আগলৈ দেখুৱাই আছোঁ চাই থাকিব মানে মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে যদি কেদাৰনাথ মন্দিৰলৈ আহে তো মানে ঘোঁৰাত নাহিব মানে পাৰলৈকে নাহিব কাৰণ ঘোঁৰাকেইটাই বহুত কষ্ট পায় গাইছ আৰু মানে কি ক'ম আপোনালোকক ঘোঁৰাও আছে গাধও আছে বাৰু আপোনালোকে যিমান পাৰে খোজকাঢ়ি আহিবলৈ চেষ্টা কৰিব তো তেতিয়াহে ফলটো পাব গাইছ দেখিছেনে কিমান গাধ বা ঘোঁৰা এনেকৈ ৰাখি থোৱা হৈছে মানে মানুহ নিবৰ বাবে আৰু এইবিলাক ঘোঁৰা দেখিছেনে কিমান কষ্ট দিছে কি ক'ম আৰু আপোনালোকক বহুতে বেয়া লাগে এনেকৈ কষ্ট দিলে জীৱ ঘোঁৰাও তো আপোনাক মই সেইকাৰণে কৈছোঁ আপোনালোকে যিমান পাৰে যদি আহে তো খোজকাঢ়ি আহিবলৈ চেষ্টা কৰিব এনেকৈ জীৱক অত্যাচাৰ নকৰিব এনেকৈ প্ৰাকৃতিৰ ধুনীয়া এটা পৰিৱেশ মানে কি ক'ম আপোনালোকক তো এনেকৈয়ে লাহে লাহে আগুৱাই গৈ থাকিব লাগিব তো বহুত খৰধৰ কৰাও ভাল নহয় কাৰণ যিহেতু হিলছ এৰিয়া আৰু মানে একদম পিছল বহুত কাৰণ ঘোঁৰাৰ যি পায়খানা বা মুখ তাতে পৰি থাকে তো সেইবাবে লাহে আগুৱাই যাব লাগিব তো বহুত মানুহ দেখিছে আপোনালোকে এনেকৈ আগুৱাই গৈ লাহে গৈ আছোঁ আৰু কি ক'ম আৰু ইমানেই ভাল লাগিছে মানে খোজ ইমান ওপৰলৈ উঠিছোঁ যদিও মানে অনুভৱ হোৱা নাই যে কষ্ট হৈছে বা কিবা এনেকুৱা কাৰণ ভৰি চৰি বিষ নাই ধুনীয়া গৈ আছোঁ তো বহুতেই ভাল লাগিছে কি ক'ম এনেকুৱাকৈ যদি আমাৰ দেউতা বয়সৰ যদি মানুহ ঘূৰাত আহে তেতিয়াহ'লে ভাল লাগে কাৰণ তেওঁলোকৰ খোজ কঢ়াটো অলপ অসুবিধা হৈ যায় তো আমাৰ নিচিনা ডেকা ল'ৰা বা ছোৱালী হওক বা যিকোনো হওক আমাৰ নিচিনা সুস্থ মানুহ সেনেকৈ অহাটো মই ভাল নেদেখোঁ কাৰণ এনেকৈ দেউতা বয়সৰ মানুহ আহিলে মিলে কাৰণ তেওঁ খোজকাঢ়িব নোৱাৰে ইমান দূৰ বয়সো হৈছে তো আগলৈ চাই থাকিব দেখুৱাই আছোঁ আপোনালোকক মই এটা কথা ক'ব বিচাৰোঁ এই ভাৰ্গৱে দেখিছেনে কেনেকৈ পানী খাইছে গাইছ কি ক'ম আৰু তাৰ পিয়া লাগি গ'ল আৰু বটলো আনিব পাহৰি থাকিলোঁ তো আপোনালোকেও যদি খাব বিচাৰে খাব পাৰিব কাৰণ এয়া পানীত কোনো ধৰণৰ মানে একোৱেই নাই তো কি ক'ম আৰু আপোনালোকক এইটো এটা ভিউ পইণ্ট বুলিয়ে ক'ব লাগিব কাৰণ যিমান ভাগৰ লাগে মানে আহি ইয়াতে মানুহখিনি ৰখে আৰু যদি কোনোবাই চাহ তাহ কিবা খাব বিচাৰি ইয়াতে খাব পাৰে তো গাইছ মোটামুটি এতিয়ালৈ আমি 7 কিলোমিটাৰমান ওপৰলৈ আহিলোঁ আৰু প্ৰায় আছে 15 কিলোমিটাৰমান তো এনেকৈ চাই থাকিব আগলৈ দেখুৱাই আছোঁ আৰু গাইছ চাওক না ক'ত আছোঁ ইমান ভাল লাগিছে নহয় ক'ম আৰু আপোনালোকক তো এনেকৈ আগলৈ চাই থাকিব দেখুৱাই আছোঁ গাইছ বহুতেই ভাল লাগিছে এনেকৈ আগুৱাই গৈ আছোঁ লাহে হৰ হৰ মহাদেৱ চাওক না ইমান ধুনীয়া এটা পৰিৱেশ মানে কি ক'ম আপোনালোক ক'বলৈ ভাষা নাই মোৰতো এনেকৈ চাই থাকিব আগলৈও দেখাই আছোঁ পাঁচ কিলোমিটাৰমান অহাৰ পিছত এনেকুৱা পৰিৱেশ পাই যাব তো আগলৈ চাই থাকিব এতিয়া যাই আছোঁ জেগাত তো চাই থাকক কেইটামান পইচাৰ কাৰণে গাইছ কষ্ট দেখিছিলে কি ক'ম আপোনালোকক মই নিজৰ দেহাটো নিয়াই টান আৰু এটা একদম ধুনীয়া জেগাত আহি পালোঁ দেখিছে পৰিৱেশ কি ক'ম আৰু পাগল হৈ গৈছোঁ এনেকুৱা লাগিছে নাযাওঁ নেকি আৰু ঘৰলৈ উভতি কি ক'ম আৰু গাইছ মোটামুটি 15 কিলোমিটাৰমান আহিলোঁ আৰু কিনকিনকৈ বৰষুণ পেলাই আছে আৰু এই বৰষুণ এই ৰ'দ এনেকুৱাই চলি থাকে আৰু দেখিছে এনেকুৱা ৱাটাৰফলছ মানে যিমানে গৈ থাকিম সিমানে পাই থাকিম মানে গাইছ কি ক'ম আৰু বহুতেই ফূৰ্তি লাগিছে তো আগলৈ চাই থাকিব দেখুৱাই আছোঁ তো আপোনালোককতো মই কৈছোঁৱেই যে পাৰালৈকে আপোনালোকে ঘোঁৰাত আহিব চেষ্টা কৰিব আৰু সেই ঘোঁৰাটো দেখিছেনে আপোনালোকে গাইছে কি ক'ম আৰু বহুতেই বেয়া লাগিছে মোৰ দেখি কিনে মানে মানুহৰ অত্যাচাৰতে মানে মৰা বুলি ক'ব লাগিব কি ক'ম আৰু দেখিছে আপোনালোকে ওপৰৰ পৰা নমাই আছে তললৈ
আৰু কি ক'ম বহুতেই বেয়া লাগিছে। দেখিছে ওপৰৰ পৰা পানী চানী পৰি থাকে চালি মানে গা চা ধুব পাৰিব ইয়াত, কি ক'ম আৰু মজা। তো গাইজ দেখুৱাই আছোঁ, চাই থাকিব চাপ না গাইজ, কি ক'ম আপোনালোকক। গাইজ এটা সুন্দৰ পৰিৱেশত আৰু সোমাই আহিছোঁ, মানে কি আৰু সুন্দৰ পৰিৱেশ এটা, কি ক'ম আপোনালোকক। তো দেখুৱাই আছোঁ এনেকৈ আহি ইমানখিনি পালোহি, মোটামুটি 16 কিলোমিটাৰ আহিলোঁহে। তো আগলৈ চাই থাকিব, দেখুৱাই আছোঁ। গাইজ বৰষুণ আহি গ'ল, ৰেইনকোট লগাব লাগে গাইজ, উপায় নাই। তেনেকৈ মোবাইল এনেকুৱা কভাৰ লৈ লৈছোঁ, ভৰাই ল'বৰ বাবে কভাৰটো লৈ লওঁ মোবাইলটো, আৰু চাই থাকিব গাইজ আগলৈ দেখুৱাই আছোঁ। কিমান ওপৰত আছোঁ আৰু এই নদীটোৰ নাম হৈছে মন্দাকিনী। তো চাওক গাইজ পৰিৱেশ। লগে মেঘ, কি ক'ম আৰু এই দেখিছে একদম ধোৱা হৈ গৈছে। তো বহুত ভালো লাগিছে বাৰু। তো আগলৈ চাই থাকিব, কৈ আছে। আৰু দেখিছে গাইজ তামাম বৰষুণ দি আছে, কি ক'ম আৰু। তো গাইজ আপোনালোকৰ মৰম আশীৰ্বাদৰ ফলত আহি মন্দিৰ পালোহি, আৰু কি ক'ম আপোনালোকক ৰাতিৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ। আৰু সময় হৈছে আপোনাৰ 8:42। তো এইখিনি সময়ত পালোঁ আমি আহি মন্দিৰ। তো কালিলৈ ৰাতিপুৱাৰ ভাগত মানে মই গোটেইখিনি মন্দিৰত দেখুৱাই আছোঁ। তো চাই থাকিব ভিডিঅ'টো, ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব। তো জয় আই অসম।